হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক এক্সি মিক্সাৰলৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই ডিউটি কৰি আছোঁ। ভাবিলোঁ ডিউটি টাইমতে এটা ব্লগকে বনাওঁ বুলি। আপোনালোকক ডিউটি বুলি ক'লোঁ, কিনো ডিউটি কৰিছোঁ, ক'তনো কৰিছোঁ তাকে আপোনালোকক অকণমান দেখাওঁ। মই বৰ্তমান শিৱসাগৰৰে এখন হোটেলত পাৰ্ট টাইম জব হিচাপে এটা চিকিউৰিটি কাম কৰি আছোঁ। তো ফ্ৰেণ্ডছ, আমাৰ হোটেলখনৰ নামটো আপোনালোকক জনাই দিছোঁ। হোটেলখনৰ নামটো হৈছে আপোনাৰ হোটেল কলিতা প্লেচ। তো আৰু এটা নাম আছে হোটেলখনৰ, তোমাৰ হোটেলখনৰ নামটো হৈছে আপোনাৰ PK টাৱাৰ। PK টাৱাৰ ফুল মিনিংটো হৈছে, আপোনালোকক কৈ দিছোঁ। PK টাৱাৰ ফুল মিনিংটো আপোনাৰ পুণ্যধৰ কলিতা। তো ফ্ৰেণ্ডছ, আমাৰ হোটেলখনৰ তলতে এখন চাইনবোৰ্ড আছে। চাইনবোৰ্ডখনত লিখা আছে, আপোনালোকে দেখিছে, হোটেলখনত লিখা আছে হোটেল কলিতা প্লেচ। ইয়াত লিখা আছে কি কি পোৱা যায় ফেচিলিটি। ৰুফটপ ৰেষ্টুৰেণ্ট আছে, AC ৰুম আছে, বেংকুৱেট হল আছে। আহিব আপোনালোকেও যদি কেতিয়াবা ৰুম দৰকাৰ হয়, শিৱসাগৰলৈ আহিব। শিৱসাগৰলৈ আহি দেখিব আপোনালোকে হোটেল কলিতা প্লেচ বুলি লিখা থাকিব। তাতে খবৰ কৰিব, পাই যাব আপোনালোকে ৰুম। তো ফ্ৰেণ্ডছ, দেখিছে কি ধুনীয়া এটা প্লেচ হোটেলখনৰ। আপোনাৰ কি ধুনীয়া, এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। হোটেলখনৰ মানে পাৰ্কিং প্লেচটো আপোনালোকৰ দেখিছে, আপোনালোকে কিমান ধুনীয়া। ইয়াত গাড়ী পাৰ্কিং কৰা হয়। হোটেললৈ আহিলে যিসকলে আহে তেওঁলোকৰ গাড়ীবোৰ ইয়াতে পাৰ্কিং কৰা হয়। ভিতৰতো দেখাই দিওঁ, ক'ত গেষ্টসকলে গাড়ী ৰখা হয় তাৰ অলপ। এয়া চাওক, যোনবিলাকে আপোনাৰ ৰাতি ৰুম লৈ থাকে তেওঁলোকৰ কাৰণে গাড়ী পাৰ্কিং কৰাৰ প্লেচ। এয়া আপোনালোকে দেখিছে। এইখন মোৰ হৈছে আপোনাৰ চকী, ফেন। এইফালে আপোনাৰ চিট যাওঁ বুলিলেও আপোনালোকে ধুনীয়াকৈ যাব পাৰে। তাৰপৰা এইফালে আপোনাৰ আছে, আপোনাৰ এয়া দেখিছে আপোনালোকে লিফ্টত যাওঁ বুলিলেও ধুনীয়াকৈ যাব পাৰিব। তো ফ্ৰেণ্ডছ, এয়া মই এতিয়া বৰ্তমান ওপৰলৈ যাব লৈছোঁ। আপোনালোকক দেখাই আছোঁ ভিতৰতনো কি বস্তু আছে হোটেলখনৰ, অলপ দেখাই আছোঁ। এয়া আপোনাৰ মই এতিয়া লিফ্টত আহিছোঁ। এয়া লিখা আছে আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰ। ইয়াত মই ড্ৰাইভ কৰিছোঁ। এয়া দৰ্জা খোল খাই গৈছে। এয়া মই অলৰেডি ভিতৰলৈ আহি আছোঁ। এয়া আপোনালোকে দেখিছে। এতিয়া আপোনাৰ যাম থাৰ্ড ফ্ল'ৰ কাৰণে আপোনাৰ ইয়াত লিখা আছে থাৰ্ড ফ্ল'ৰটোৰ। মই থাৰ্ড ফ্ল'ৰত ক্লিক কৰিলোঁ। এতিয়া আপোনাৰ ওপৰলৈ পাই যামগৈ। এয়াৰ থাৰ্ড ফ্ল'ৰ পাই গ'লোহি। এয়া দেখিছে চোফাৰতে আপোনাৰ এটা আছে। এয়া মই থাৰ্ড ফ্ল'ৰত এটা দেখিছোঁ। এইটো আপোনাৰ দেখিছে, এইটো কাউণ্টাৰ হয়। ইয়াতে আপোনাৰ হিচাপ পত্ৰ কৰা হয়। হোটেলখনৰ ভিতৰত এটা স্মাৰ্ট TV আছে। এইটো চাওক, স্মাৰ্ট TV। ইয়াতে আমি চাওঁ, কেতিয়াবা টাইম পাছ কৰোঁ। তো ফ্ৰেণ্ডছ, এতিয়া মই আহি আছোঁ এয়া চিট। অথনি আহিলোঁ লিফ্টত, এতিয়া আহি আছোঁ চিট। এয়া চাওক, চিট আহি আছোঁ। এয়া চাওক, আমাৰ ভণ্টিসকলে খানা খাই আছে ৰেষ্টুৰেণ্টত বহি পিনি। কি ধুনীয়া ফেচিলিটি, AC লগাই লৈছে। তো ফ্ৰেণ্ডছ, এয়া মই পাই গ'লোঁ ৰেষ্টুৰেণ্টত। আমাৰ ষ্টাফৰ লগৰকেইজনে এয়া খানা পূৰা তললৈ মোক কৰি পূৰা মাৰি আছে। তো ফ্ৰেণ্ডছ, এয়া আমাৰ ৰেষ্টুৰেণ্টৰ ভিতৰৰ দৃশ্য। এয়া দেখিছে আপোনালোকে।
এয়া আপোনাৰ ইয়াতে খানা পিনা বনোৱা হয়। এয়া দেখিছে। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। টাটা, বাই বাই।